हेलो बंधुসকল স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' দেখাৰ ধৰণে এডিটিং যেহেতু ট্ৰেণ্ডিঙত চলি আছে ফাৰ্ষ্টৰ যিটো শ্লাইড আৰু পিছত যিটো লিৰিক্স আছিলে এনেধৰণৰ ট্ৰেণ্ডিঙত চলি আছে ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ ষ্টেটাছত আৰু আপোনালোকে যদি এনেধৰণৰ এডিটিং কৰিব বিচাৰে তেনেহ'লে এলাইটমেশ্যন এপছটো ব্যৱহাৰ কৰিব এলাইটমেশ্যন এপছৰ লিংক দিয়া আছে ডিছক্ৰিপশ্যনত যদি আপোনালোকৰ নাই তেনেহ'লে ডাউনলোড কৰি ল'ব আৰু যিটো এডিটিং সেইটো মই এক্সএম ফাইলটোৰ ওপৰতে হ'ব এক্সএম ফাইলটো কিন্তু পাছপোৰ্ট পৰ্ট্ৰেট হয় পাছপোৰ্টটো মই ভিডিঅ'ৰ মাজত কৈ দিম সেইটো কাৰণে ভিডিঅ' স্কিপ নকৰিব আৰু এডিটিংটো কৰিবলৈ ফাৰ্ষ্টে আপোনালোকে এক্সএম ফাইলটো আপোনালোকে ইম্পৰ্ট কৰিব লাগিব এলাইটমেশ্যনত ইম্পৰ্ট কৰিবলৈ লিংক দিয়া আছে ডিছক্ৰিপশ্যনত আপোনালোকে সেই লিংকটো ক্লিক কৰিব লিংকটো ক্লিক কৰাৰ লগে লগে যিকোনো বজাৰতে এনেকৈ অ'পেন হ'ব অ'পেন হোৱাৰ পিছত ৰূপম টেকনিক বুলি আহিব ফাইলটো সেইটো ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত অ'পেন লিখাব সেইটো ক্লিক কৰি দিব ক্লিক কৰাৰ ওপৰত শ্বেয়াৰ অপশ্যন আছে শ্বেয়াৰ অপশ্যনত ক্লিক কৰি দিব তাৰ এলাইটমেশ্যন আহিব সেইটোত ক্লিক কৰি দিব এনেধৰণৰ ইম্পৰ্টেণ্ট প্ৰজেক্ট বুলি দেখাব তাৰপিছত কিনাফালে যিটো প্ৰজেক্ট আছে প্ৰজেক্টটো ক্লিক কৰিব তো ওপৰ ৰূপম টেকনিক বুলি আহিব এইটো ফাইলটো সেইটো ক্লিক কৰি আপোনালোকে অ'পেন কৰি ল'ব ফাইলটো এনেধৰণে খোল খাব ইমানখিনি হোৱাৰ পিছত আমি ইয়াত ছংটো এড কৰিব লাগিব ফাৰ্ষ্ট ছংটো এড কৰিব কাৰণে তলৰ প্লাছটো ক্লিক কৰি অডিঅ'তকৈ কোনটো অডিঅ'ত আপোনালোকে ভিডিঅ' বনাব সেই অডিঅ' লৈ ল'ব মই ব্যৱহাৰ কৰা অডিঅ'টো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মই ভিডিঅ' সৈতে দি দিম আপোনালোকে এক্সট্ৰেক্ট কৰিব লাগিব এক্সট্ৰেক্ট কৰিবৰ কাৰণে মিডিয়াত গৈ কোনটো ভিডিঅ'ৰ পৰা আপোনালোকে অডিঅ' ল'ব সেই ভিডিঅ' লৈ ল'ব লোৱাৰ পিছত ভিডিঅ'ৰ পৰা ক্লিক কৰিব ক্লিক কৰাৰ ওপৰত থ্ৰী ডট আছে থ্ৰী ডটত ক্লিক কৰি তলত এক্সট্ৰেক্ট অডিঅ' লিখা আছে এক্সট্ৰেক্ট অডিঅ' কৰি ভিডিঅ'টো ডিলিট কৰি দিব ইমানখিনি হোৱাৰ পিছত আমি ফটোবিলাক এড কৰিব লাগিব ফাৰ্ষ্ট আমি বেকগ্ৰাউণ্ড ফটোখন এড কৰিব লাগিব আৰু যিবিলাক ফটো মোৰ আছে মানে ভিডিঅ'ত আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে মই জিপ ফাইল সৈতে দি দিম আপোনালোকে সেই ফাইলটো আপোনালোকে এক্সট্ৰেক্ট কৰি সকলো ফটো আপোনালোকে ল'ব পাৰিব ফাৰ্ষ্টতে আমি ইয়াত বেকগ্ৰাউণ্ড ইমেজখন ল'বৰ কাৰণে এই ইমেজখনত ক্লিক কৰিব যিটো কেমেৰা 1 লিখা আছে তাৰ ওপৰত যিখন শ্বেপ আছে এই শ্বেপখনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিল লিখা আছে সেইটো ক্লিক কৰিব আৰু কিনাফালে যদি ষ্টাৰ আছে সেইটোত ক্লিক কৰিব আৰু তলত আৰু এটা ষ্টাৰ আছে সেইটো ক্লিক কৰিব সেইটো ক্লিক কৰাৰ পিছত ইয়াৰ বেকগ্ৰাউণ্ড ইমেজখন ক্লিক কৰিব ক্লিক কৰাৰ ওপৰত প্লাছ অপশ্যনটো আছে সেইটো ক্লিক কৰি দিব এনেকৈ বেকগ্ৰাউণ্ডখন এড হৈ যাব ইয়াৰ পিছত তলত যিবিলাক ৰাউণ্ড ৰেক্টেংগল 1 1 1 এনেকৈ দিয়া আছে এই সকলোবিলাক ফটো মানে এই সকলোবিলাক শ্বেপতে আপোনালোকে ফটোবিলাক এড কৰি ল'ব এটা ঠিক মানে চেম প্ৰচেছ কৰি যিখন এতিয়া আমি ফটো এড কৰিম সেইখন শ্বেপখনত ক্লিক কৰিব কালাৰ ফিলত ক্লিক কৰিব ষ্টাৰটো ক্লিক কৰিব তলৰ ষ্টাৰটো ক্লিক কৰিব আৰু যিখন ফটো এড কৰিব সেই ফটোখনত ক্লিক কৰি ওপৰত প্লাছ অপশ্যন আছে ক্লিক কৰি এনেকৈ এড কৰি ল'ব আৰু তলৰ শ্বেপখনটো ক্লিক কৰি মানে চেম প্ৰচেছ কৰি মানে সকলোবিলাক ফটো আপোনালোকে এনেকৈ এড কৰি ল'ব আৰু যিবিলাক ফটো সকলোবিলাক দিয়া আছে আপোনালোকে অতি সহজে ল'ব পাৰিব এনেকৈ মানে ভিডিঅ'ত দেখা ধৰণে সকলোবিলাক ফটো আপোনালোকে এড কৰি ল'ব ইয়াৰ পিছত আপোনালোকে মানে ওপৰত যিটো অপশ্যন আছে এই অপশ্যনটো ক্লিক কৰিব যিটো ভিডিঅ' কেমেৰা আছে সেইটো অফ থাকিব সেইটো আপোনালোকে অন কৰি দিব আপোনাৰ যদি বেলেগকৈ গানটো ল'ব বিচাৰে তেনেহ'লে ইয়াত ভালকৈ মিলাই ল'ব তো ইয়াত আমি লিৰিক্সবিলাক লিখিব লাগিব লিৰিক্সবিলাক লিখিবৰ কাৰণে গানটো শুনি ল'ব যিটো ফাৰ্ষ্ট ইয়াত দিয়া আছে যিটো টেক্সট আছে এই টেক্সটটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এডিট টেক্সটত ক্লিক কৰিব আৰু যিটো মোৰ ৰূপম টেকনিক আছে সেইটো কাট কৰি গানটোত আপোনালোকৰ কি আছে সেই গানটো আপোনালোকে ইয়াত লিখি ল'ব এনেকৈ মানে যিটো টেক্সট সেইটো মানে লিখি ল'ব আপোনালোকে আৰু যিটো ফণ্ট আছে আপোনালোকৰ ফণ্টটো চেঞ্জ হৈ নাথাকিব আপোনালোকে ফণ্টটো চেঞ্জ কৰিবৰ কাৰণে টেক্সটটো ক্লিক কৰিব তলৰ এডিট টেক্সটত ক্লিক কৰিব ওপৰত যিটো আপোনালোকৰ ৰিবুটাৰ ৰেগুলাৰ লিখা থাকিব সেইটো ক্লিক কৰিব আৰু তলত ভিউ অল ফণ্ট লিখা থাকিব সেইটো ক্লিক কৰিব ওপৰত থিলান আছে থিলানটো ক্লিক কৰি ইম্পৰ্ট ফণ্ট লিখা থাকিব সেইটো ক্লিক কৰিব তো ফাইলত যাওক ফাইলত গৈ যিটো মোৰ ফণ্ট দিয়া আছে আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ ডাউনলোড অপশ্যনত থাকিব যিটো ফণ্ট দিয়া আছে এইটো ক্লিক কৰি ইয়াত এড কৰি ল'ব এড কৰাৰ পাছত যিটো এটা ফণ্ট আমি এড কৰিছিলোঁ সেই ফণ্টটো ক্লিক কৰি ইয়াৰ ফণ্টটো আপোনালোকে চেঞ্জ কৰি ল'ব এনেকৈ মানে আৰু ছেকেণ্ডৰ যিটো লিৰিক্স
ঠিক তেনেকৈ মানে ইয়াত আপোনালোকে ক্লিক কৰি এই যিটো ওপৰত মোৰ যিটো চেনেলৰ লগোটো নেম লিখা আছে সেইটো ক্লিক কৰি আপোনালোকে ডিলিট কৰি দিব আপোনাৰ নামটো লিখি ল'ব পাৰিব আৰু যিটো তলত আকৌ তাত টেক্সট আছে টেক্সটটো ক্লিক কৰি এডিট টেক্সটটো ক্লিক কৰি মানে এনেকৈ লিষ্টবিলাক সকলোবিলাক লিষ্ট আপোনালোকে লিখি ল'ব যেহেতু মই লিষ্টবিলাক লিখি নাথাকোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব ফটোবিলাক এড কৰি লোৱাৰ পাছত লিষ্টবিলাক লিখি লোৱাৰ পাছত ভিডিঅ'টো যিহেতু আমাৰ হৈ গৈছে ভিডিঅ'টো ছেভ কৰিবৰ কাৰণে ওপৰত যিটো কাৰ্চন আছে কাৰ্চনটো ক্লিক কৰি তো এক্সপৰ্ট লিখা আছে এক্সপৰ্ট কৰি ভিডিঅ'টো ছেভ কৰি ল'ব আৰু যিটো এক্সএমএল ফাইল মানে পাছপৰ্ট আছে সেই পাছপৰ্টটো হৈছে 1111 মানে 4টা 1 দি দিব নোট কৰি ল'ব 4টা 1 ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰিবলৈ নাপাহৰিব